Hey guys, welcome back to my YouTube channel. তো আজি মই গৈ আছোঁ জাগিৰোড নিজৰা পাৰ্ক। তো সিদিনা গৈছিলোঁ জাগিৰোড সোমোৱা নাছিলোঁ, তো আজি গৈ আছোঁ স্কুলৰ পৰা পিকনিক। তো ছাৰ বাইদেউ চবেই যাম বুলি ভাবিছোঁ। তো আপোনালোকৰ লগত থাকক, মই লাষ্টলৈকে দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। তো আমি আহি পাই গ'লোঁ 12 বজাত। ইয়াত অকণমান টাইম ব্ৰেক ল'লোঁ, চবেই বাহিৰত গৈছে, ছাত্ৰ ছাত্ৰীসকল নামি গৈছে অকণমান টাইমৰ কাৰণে। তো আমি গাড়ী লৈ আহিছোঁ, দুটা গাড়ী চাওক আপোনালোকে, দুটা আছে আল্ট্ৰা, চবতে পূৰা ফুল ভৰ্তি হৈ আছে, পূৰা ডান্স চলি আছে ভিতৰত। পিকনিক মানে ডান্স, তো চাওক চবেই ডান্স কৰি আছে, ফুল অন এনজয়ত আছে চব। তো এতিয়া আমি আহি পাই গ'লোঁ জাগিৰোডৰ নিজৰা পাৰ্কৰ মেইন ভিউ পইণ্ট আহি পাই গ'লোঁ। ইয়াত আছে ছাৰ বাইদেউহঁত আছে আৰু এতিয়া দিয়া হ'ব ব্ৰেকফাষ্ট। চাওক চবেই ফটো চটো ক্লিক কৰি আছে। তেওঁ ব্ৰেকফাষ্ট দিয়াৰ পিছত অকণমান টাইম ঘূৰা ঘূৰি কৰা হ'ব। এতিয়া হৈছে জাগিৰোড নিজৰা পাৰ্কৰ মেইন গেট। তো ভিতৰত কেনেকৈ থাকিবলৈকে ফুল চুল ছিঙিব মানা কৰিছে ছাৰ বাইদেউহঁতক, চবকে বুজাই দিছে কেনেকৈ কি কৰিব লাগিব, কেনেকৈ থাকিব লাগিব। সৰু ল'ৰা ছোৱালী সেইকাৰণে বুজিব পৰা নাই কাৰণে ছাৰ বাইদেউহঁতক বুজাই দিছে কেনেকৈ ৰাখিব লাগিব ভিতৰত। তো এয়াই আৰু চাওক সৰুকৈ ৱাটাৰফলছ এটা আছে, বহুত ধুনীয়া নাজাৰা। তো চাই লওক আপোনালোকে। আৰু এইটো ভিউ পইণ্ট বহুত ফেমাছ ভিউ পইণ্ট হয়, ইনষ্টাত পূৰা পষ্ট পাই থাকোঁ, কিন্তু ক'ত আছে এইটো একচুৱেলি নাজানো। এইফালে আছে ডাইন'ছৰটো বহুত ডাঙৰ কৰা নাছে, আৰু এইফালে আছে চিম্পাঞ্জী তিনিটা আছে। ইয়াত আমি ফটো ক্লিক কৰিছিলোঁ, ধুনীয়া ধুনীয়া ফটো আছে, ইনষ্টাগ্ৰামত পাব, আপোনালোকে চাৰ্চ কৰিব আৰিফ খান 86 বুলি তলত দিয়া আছে। আৰু আপোনালোকে লাহে লাহে ওপৰৰ পৰা 360 ভিউ এটা চাই লওক, কিমান ধুনীয়া নাজাৰা, নিজৰা পাৰ্কৰ নাজাৰা একচুৱেলি বহুত ভাল লাগে। আপোনালোক আহিব, নগাঁৱৰ পৰা আহোঁতে বেছি দেৰি নালাগে, গুৱাহাটীৰ ওচৰতে হয় জাগিৰোড। তো আপোনালোক আহিব, আহি এক্সপ্ল'ৰ কৰি যাব। ইয়াত আছে সৰুকৈ ৱাটাৰফলছ এটা, আৰু পাৰ্কত এইবোৰ বস্তু পাই সৰু ল'ৰা ছোৱালীবোৰে বহুত মজা পাইছে, খেলি আছে, বহুত ধুনীয়া লাগিছে। চাওক পূৰা ফুল ভৰ্তি হৈ আছে, এইকেইটা হৈছে আমাৰ স্কুলৰ ষ্টুডেণ্ট। চাওক কিমান ধুনীয়াকৈ খেলি আছে ইহঁতে। তো মই উঠি দিছিলোঁ সৰু ল'ৰা ছোৱালীৰ লগত, চকীত উঠি পিছত মোৰ বেয়া হাল হৈ গৈছে, নামিবলৈ জেগা নাই, পূৰা মাথা ঘূৰাই দিছিল। লগত উঠিছে আৰু দুজন মোজাহাৰুল আৰু জাকাৰিয়া আছিল, আৰু ইহঁত হৈছে ষ্টুডেণ্ট। চাওক না পূৰা ঘূৰাই আছে, মোৰ মাথা ঘূৰাই গৈছিল একদম। চাওক সিহঁতে কেনেকৈ ঘূৰাই আছে, সিহঁতৰ মাথা নুঘূৰাই চাগে। তো এতিয়া আৰম্ভ হৈ গ'ল খানা। তো খানা খাই আছে ইহঁতে, অকণ পিছত আমি খাই দিয়াৰ পিছত চাওক কি হয়। তো এতিয়া আমি চবেই ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰীসকল একেলগে নাচ গান অকণ কৰি তাৰপিছত ঘৰলৈ উভতি দিম। তো আপোনালোকে চাওক ডান্সটো চবেই। सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा थोड़ा ले सेल्फी ले ले रे ले ले। তো পিকনিকৰ আচল মজাই হৈছে ডান্সত। তো আমি খানা শেষ হোৱাৰ পিছত অকণমান টাইম ডান্স কৰি দিলোঁ চবেই মিলি। তো অকণমান পিছত আমি ইয়াৰ পৰা ওলাই দিম, চাই থাকক আপোনালোকে, বেছি দেৰি নহয়, ব্লগটো ইয়াতে সমাপ্ত হৈ যাব চাগে। তো আজিৰ ব্লগটো কিমানলৈকে গৈছে একচুৱেলি মই নাজানো। তো যিয়ে নহওক, আপোনালোকে ব্লগটো লাষ্টত চাই থকাৰ কাৰণে ধন্যবাদ। আৰু তো লাহে লাহে এনেকৈ ভিডিঅ' আহি থাকিব, আপোনালোকে চাব বোলে, শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো এয়াই আছিল। তো আজিলৈ বাই বাই।